গুড মৰ্ণিং এভৰিৱান। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। বাকী এইটো ৰাতিপুৱাই ধুনীয়াকৈ ৰেডি হৈ মেলি মই ওলাই আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিছোঁ। ইয়াতে এটা কাম আছে, বাকী কি কাম সেয়া ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। আৰু এয়া আহি পাই গ'লোহি জ্যোতি বাটচ'ৰা, আৰু জ্যোতি বাটচ'ৰা আহি পাই বাহিৰতে এইফালে লগ পালোঁ কৰবী, আৰু লগত আছে এয়া সাগৰিকা। মই যে আগৰ ভিডিঅ' এটাত কৈছিলোঁ আমি তিনিজনী ৰুমমেট আছিলোঁ বুলি, তাৰে এগৰাকী হৈছে এইগৰাকী। আজি বহু দিনৰ মূৰত তাইক এনেকৈ লগ পাই মনটো খুব ভাল লাগিলে। আৰু এয়া কৰবীও ফোনত কিবা এটা চাই আছিলে, তাই বাৰু দৰকাৰী বস্তু এটাই চাই আছিলে। বাকী এনেকৈ ইহঁতবোৰক লগ কৰি মেলি এইফালে আহিলোঁ এই মখাক লগ কৰিবৰ বাবে। এয়া মুখত হাত দি থকাগৰাকী হৈছে বন্দিতা, এইফালে এইয়া হৈছে নিৰঞ্জন, আৰু এইগৰাকী হৈছে আমাৰ দলিচা। তিনিওটাই খাই মেলি একেবাৰে পেট ভৰাই বহি আছে। আৰু এইগৰাকী হৈছে আমাৰ জোনমণি। ইহঁতবোৰ মোৰ বাবে সদায় বিশেষ, ইহঁতৰ মৰমবোৰ কেতিয়াও পাহৰিব নোৱাৰি। আৰু এনেকৈ খাই বৈ আজৰি হৈ আমিও তাৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া ইহঁতবোৰ যাব লগৰ এজনী ঘৰলৈ, মই আৰু জ্যোতিষ যাম ইউনিভাৰ্চিটিলৈ। বাকী কাম আছে বুলি যে কৈছিলোঁ, কামটো হৈছে কি কালিলৈ আমাৰ কনভকেশ্যন, আৰু তাৰ কাৰণে আজি ৰ'দটো ল'ব লগা আছিলে। বাকী ইহঁতবোৰে ৰ'দ লৈ যিহেতু হৈ গ'ল, সেয়ে তাহাঁতক ইয়াতে এৰি মই আৰু জ্যোতিষে এতিয়া আহিছোঁ ইউনিভাৰ্চিটিলৈ বুলি। আৰু আমি আহি পাই গ'লোঁ ইউনিভাৰ্চিটিত, আৰু ফাইনেলি ময়ো ৰ'দটো পাই গ'লোঁ। ইমান যে ভাল লাগিছে নহয়, ইমান দিনৰ আশা হেঁপাহ আজি ফাইনেলি পূৰণ হ'ল। কালিলৈ এই ৰ'দটোত ধুনীয়া ফটো মাৰিম আৰু। বাকী বাহিৰলৈ আহি এইফালে লগ পালোঁ চন্দনা আৰু অনুৰূপা। এই বগা পিন্ধি থকাগৰাকী হৈছে চন্দনা, আৰু পাছফালে সেই কাণত ফোন যে লৈ আহিছে তাই হৈছে অনুৰূপা। পুৰা ব্যস্ত হৈ আহিছে আৰু ছোৱালীজনী। আৰু এনেকৈ আমি আটাইবোৰ লগ হৈ অলপ সময় পাৰ কৰি এইফালে আহিলোঁ বিথিকা ৰুমত। আৰু তাইৰ ৰুমত আহি বিচনাখনত মই কেনেকৈ ৰ'দটো সজাই লৈছোঁ দেখিছেনে। আৰু ভাবিলোঁ আনিছোঁৱে যেতিয়া অলপ পিন্ধি চাওঁ কেনেকুৱানো লাগে মানুহজনী দেখিবলৈ। তাকে জ্যোতিষে পিন্ধি চাইছে, তাইক বাৰু ধুনীয়াই লাগিছে। শকতাবোৰ যে মানুহজনীৰ লগত ধুনীয়াকৈ এইটো চাইজত হৈছেগৈ। আৰু এইগৰাকী হৈছে বিথিকাৰ ৰুমমেট চয়নিকা, আৰু তাইক দেখিছেনে, মোক ভিডিঅ'ত নেদেখাবি বোলে। আৰু এইফালে ময়ো অলপ পিন্ধি চালোঁ, পিছে মোলৈ যে ইমান বেছি ডাঙৰ হৈছে, দেখিবলৈ মানে অদ্ভুত লাগিছে। মোৰ লগত আৰু দুজনীমান সোমাব পাৰিব। আজি এইগৰাকী হ'ব আমাৰ বিথিকা, তাই একেবাৰে ফূৰ্তিতে দুহাত মেলি নাচিছে। আৰু এনেকৈ তাইৰ ৰুমত অলপ সময় ৰেষ্ট লৈ মেলি আবেলিলৈ বজাৰলৈ আহিলোঁ। আৰু বজাৰ আহোঁতে হঠাৎ দেখা পালোঁ এইফালে আমাৰ নিকিতা আৰু নিচিতা। ইহঁত দুজনীক এনেকৈ দেখা পাই মানে আচৰিত, কোনো ভবাই নাছিলোঁ ইহঁতক যে এনেকৈ লগ পাম। আৰু লগ পাই পিছে বহুত বেছি ভাল লাগিলে। আজি এনেকৈ ইহঁতবোৰক ইমান মানে কেইবা মাহৰ পাছত লগ পাইছোঁ, প্ৰায় 4-5 মাহমান হ'ল চাগে। লগ পাই বহুত ভাল লাগিলে আমাৰ। ইহঁতবোৰক লগ কৰি এইফালে আহিলোঁ এতিয়া মই দোকানলৈ বুলি, মানে ভণ্টিৰ ক্ৰাফ্টৰ বস্তু কেইটামান ল'ব লগা আছিলে, তাকে ভাবিলোঁ মই লৈ যাওঁ। আৰু এয়া দেখিছেনে দোকানখন মানে ক্ৰাফ্টৰ বস্তুৰে ভৰি আছে। দেখিলে ইটোও ল'ম তেনেকুৱা মন হয়, কিন্তু কি কৰিব, নিজৰ মনটো বুজালোঁ যে মোৰ হাতত পইচা যিহেতু নাই, উপায়ো নাই, বস্তু ল'ব নোৱাৰোঁ। এইকেইটাই আৰু যি দেখিছে তাকে লৈ মেলি উভতিলোঁ। আৰু এইফালে আহিলোঁ আকৌ কেটলা মাৰ্কেট, জ্যোতিষৰ কিবা ল'ব লগা আছিলে, তাকে তাইও অলপ বজাৰ কৰি ল'লে। বাকী এনেকৈ আজি সন্ধিয়াটো পাৰ কৰিলোঁ, দিনৰ সময়খিনি ইউনিভাৰ্চিটিত, আবেলি সময়খিনি এনেকৈ বজাৰতে পাৰ কৰি আজিৰ দিনটো ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে তেনে লাইক কমেণ্ট কৰি দিব।